আজি আপোনালোকক দেখাম বুলি একেবাৰে সৰু ভিডিঅ' এটা আনিছোঁ। বহুতে দেখিছে চাগে, যোনসকলে নাই দেখা তেওঁলোকৰ বাবে এই ভিডিঅ'টো। এই যে আমি মেলাবোৰত দেখোঁ আজিকালি খুব ফেমাছ হ'বলৈ লৈছে এইবিলাক পুতলা, যোনবোৰ ডাঙৰ ডাঙৰ হাৱা ভৰাই পিনে তেওঁলোকে বিক্ৰী কৰে। সেইবিলাকনো তেওঁলোকে কেনেকৈ ফুলায় চাওক। কেনেকুৱা ধৰণৰ এটা মেচিন থাকে, এই মেচিনৰ পৰা হাৱা তেওঁলোকে এই পুতলাবোৰত ভৰায় আৰু এই মেচিনটো কাৰেণ্টৰ পৰা কানেক্ট থাকে, তেতিয়াহে মানে ষ্টাৰ্ট হয়। কাৰেণ্ট দিব লাগে ইয়াত। আৰু দেখিছে এতিয়া এনেকৈ তেওঁলোকে এই পুতলাটোত এতিয়া হাৱা ভৰাই আছে আৰু বেছি সময় নালাগে হাৱা ভৰাবলৈ কমপ্লিট। মিনিমাম হয়তো 3 পৰা 4-5 মিনিট তেনেকুৱাই লাগে কিবা এটা সময়। আৰু এতিয়া তেওঁলোকে এইখিনি মেলাত গৈ পিনে বিকিব। বৰ্তমান দৃশ্য হৈছে এইটো শিৱধামৰ দৃশ্য হয়। শিৱৰাত্ৰিৰ দিনাখনিয়ে ভিডিঅ'টো বনাইছিলোঁ, কিন্তু অলপ টাইম পোৱা নাছিলোঁ দিবৰ কাৰণে। আৰু তেওঁলোকে কোৱা মতে মেচিনটো প্ৰায় 5,000 মান ভিতৰত আহি যায় বুলি কৈছে। আৰু তেওঁলোকে এতিয়া বৰ্তমান এনেকৈ এইখিনিত হাৱা ভৰাই তাৰ পাছত তেওঁলোকে মেলাত বিকিবলৈ লৈ যাব এইখিনি পুতলা।